নমস্কাৰ। অনুভৱৰ দলিচালৈ মই কৰবীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন অনুভৱ। ডিব্ৰুগড়স্থিত ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা, সুলেখিকা, সুকবি, সুবক্তা তথা আবৃত্তিকাৰ ডক্টৰ মৌচুমী দত্তৰ এটি অপূৰ্ব কবিতা, এখন ঘৰৰ কথকতা। ঘৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে নিজৰ ঘৰখন যেন স্বৰ্গপুৰী। সেয়া লাগে বাঁহ খেৰেৰে তৈয়াৰ কৰা, নতুবা ইটা চিমেণ্টৰ ওখ অট্টালিকা। সকলোৰে বাবে নিজৰ ঘৰখনতকৈ আপোন ঠাই বা সুখৰ ঠাই আন একো হ'ব নোৱাৰে, নহয়নে বাৰু? তেনে আহকচোন শুনো ডক্টৰ মৌচুমী দত্তৰ কথাৰে এখন ঘৰৰ কথকতা। ঘৰৰ দুটাই ঠিকনা, এটা সুখৰ, এটা দুখৰ। এখন সুখেৰে উপচি থকা ঘৰ, এখন দুখেৰে ভৰি থকা ঘৰ। দুয়োখন ঘৰৰে চাৰিসীমা একেই, পূব পশ্চিম, উত্তৰ দক্ষিণ। ঘৰ বুলিলে মনত পৰে ৰ'দ পৰা চোতালৰ বানপানী, বাঁহৰ জলঙা ওলোৱা এখন ঘৰ। তাত সুখ আছিল নে দুখ? এতিয়াও জিলিকি উঠে ভৰপূৰ এখনেই মুখ। ঘৰখনৰ চাৰিসীমা একেই, পূব পশ্চিম, উত্তৰ দক্ষিণ। ঘৰ বুলিলে মনত পৰে এজুতি তাঁত বাতিৰে ভৰোণ পাঁচ চোতালৰ অযুত কথকতা। কিমান হাঁহি বাগৰি গ'ল চোতালৰ বুকুৱেদি, কিমান কথা সৰি পৰিল ওঠৰ ফাকেদি, আৰু কিমান যে কথা বুকু খলখুৱা কথা হৈয়ে থাকিল। ঘৰখনৰ চাৰিসীমা একেই, পূব পশ্চিম, উত্তৰ দক্ষিণ। ঘৰ বুলিলে মনত পৰে মাহ আৰু হালধি সানি বেইতলৰ উচুপনি, এৰি অহা খোজবোৰৰ চিন বিচাৰি উঠা খলকনি, জুহালৰ খিলখিলনি, মনৰ মানুহৰ বাবে উৎকণ্ঠিতা এখন হৃদয়ৰ কাহিনী। ঘৰখনৰ চাৰিসীমা একেই, পূব পশ্চিম, উত্তৰ দক্ষিণ। ঘৰ বুলিলে মনত পৰে নৱগুণ্ঠিতা হৈ লাজ ভয় হাঁহি আৰু চকুলো মিলাই সুখৰ বাবে আচল পতাৰ সময়। আচলতে ঘৰ বুলিলে সুখ আৰু দুখৰ সংমিশ্ৰণ, য'ত চাৰিসীমা একেই, পূব পশ্চিম আৰু উত্তৰ দক্ষিণ। প্ৰিয় শ্ৰোতা, অনুভৱৰ দলিচা ইমান পৰে আপোনালোকে শুনিবলৈ পালে ডক্টৰ মৌচুমী দত্তৰ কবিতা এখন ঘৰৰ কথকতা। শুনি কেনে পালে জনাবলৈ নাপাহৰিব। আপোন ঘৰখনৰ প্ৰতি আমাৰ অনুভৱবোৰ সদায় বিশেষ, নহয় জানো? আপোনালোকেও যদি আপোনালোকৰ অনুভৱবোৰ এইদৰে প্ৰকাশ কৰিব বিচাৰে তেনে মোৰ সৈতে যোগাযোগ কৰিব পাৰে 9957049019 নম্বৰত। ফেচবুকত মই আছোঁ কৰবী গগৈ বুলি।
আজিলৈ মই কৰবী আপোনালোকৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পাম এটি নতুন অনুভৱৰ সৈতে। তেতিয়ালৈ ভালে থাকক, হাঁহি থাকক। ধন্যবাদ।